আজিৰ এই ভিডিঅ'টোত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অংকুশমিতা গগৈৰ বিষয়ে আপোনালোকক কিছু কথা জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ৰিয়েল নেম অংকুশমিতা গগৈ আৰু তেওঁৰ নিকনেম হ'ল আই আৰু আই মানু। ডেট অফ বাৰ্থ 22 ফেব্ৰুৱাৰী। প্ৰফেশ্যন এক্ট্ৰেছ এণ্ড মডেল। বাৰ্থ প্লেচ টিংখং ডিব্ৰুগড় and current city গুৱাহাটী আসাম। তেওঁ পঢ়া কলেজখনৰ নাম হ'ল RD জুনিয়ৰ কলেজ আৰু এই কলেজখন ডিব্ৰুগড়ত অৱস্থিত আৰু তেওঁ পঢ়া ইউনিভাৰ্চিটিখনৰ নাম হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু তেওঁৰ দেউতাকৰ নাম হ'ল মুনীন্দ্ৰ কুমাৰ গগৈ আৰু তেওঁৰ মাকৰ নাম হ'ল মামণি গগৈ। weight 53 kg, nationality Indian and religion Hinduism। তেওঁ অভিনয় কৰা কেইখনমান চিৰিয়েলৰ নাম হ'ল বেহাৰবাৰী আউটপোষ্ট, নিয়ৰৰ ফুল, সুন্দৰপুৰৰ গেষ্ট হাউচ আদি।